আজি গৰম কেনেকুৱা পালে বন্ধু বান্ধৱীসকল? বহুত গৰম আজি। আৰু তাতে মানে কি দুপৰীয়া সময়ত মানে একো কাম বন কৰিবলৈকে মন নাযায়। এইফালে পাছবেলা আমাৰ এতিয়া মানে এইফালে বেলপুলি এটা ৰুইছে। বেলপুলিটো আমাৰ ঘৰৰ কিনাৰতে আছিলে মানে ৱাল এখনৰ কিনাৰত। তাৰপাছতে সেই তাৰপৰা আনি পিনি এইখিনি ৰুইছে। আৰু বেলপুলি মানে কি এনেকৈ মানুহৰ ভৰিয়ে গছকা ছাঁ পোৱা জেগাত হ'ব নালাগে মানে, বিশেষকৈ মহাদেৱৰ মানে হেৰি নহয় জানো। আৰু এইখিনিতে আছিলে চাওক আমাৰ একদম এইখন দুৱাৰমুখ আৰু এইখন আমাৰ ৱালখনৰ কিনাৰতে এইখন বেলপুলিটো আছিলে। সেইকাৰণে মই মানুহজনক ক'লোঁ যে ইয়াৰ পৰা উঘালি নি পিনি অকণমান আঁতৰত ৰুই দিবলৈ। এইটো অকণমান সৰু সৰু পুলি ওলাইছে। মেইন বেলগছজোপা এইজোপা, আৰু গছজোপা মানে দুৱাৰমুখতে আছিলে। আৰু বিশেষকৈ দুৱাৰমুখত মানে এইজোপা আছিলে, এইজোপা শুকাই গ'লগৈ মৰিলে মেইনজোপা। সেইটো কাৰণে এই কিনাৰতে ঢেৰ পুলি ওলাইছে এইবিলাক। তাৰপাছতে এইফালে দেখুৱাই দিছোঁ যে এইফালে চাওক আমাৰ দুৱাৰমুখখন সেইখন আৰু বেলপুলিজোপা এইজোপা, হয় নাই। মানে কি এনেকৈ ওলোৱা সোমোৱা ৰাস্তাত মানে বেলৰ মানে ছাঁটো পৰি থাকিলে বেয়া নাই। আৰু বেয়া মানে বিশেষকৈ মানে অত্যন্ত বেয়া মানে এনেকৈ গছৰ মানে বেলগছৰ ছাঁ গছকি মানে ওলোৱা সোমোৱা কৰিব নালাগে। আৰু মানে এতিয়া গছজোপা সেইকাৰণে অকণমান আঁতৰত ৰুই দিয়া হৈছে। এইফালেও আছিলে মানে বেলপুলি, এইফালেও খান্দিছিলে। খান্দোতে এইফালে মানে খালি এইফালৰ পুলিটো অকণমান ছিগি থাকিলে, ৰুব নোৱাৰিলে। এইফালে আমাৰ বেলপুলিকেইটা য'ত ৰুইছিলে তাতে পানী অলপ মানে এনেকৈ দি দিছে। আৰু পাছবেলা মানে গছ পুলি ৰুলেও মানে এটা কথা কি পানীটো দি দিলে মানেকৈ ভাল আৰু বিশেষকৈ। সেইটো কাৰণে পানী এটিং নি পিনি ধুনীয়াকৈ বোলো সেই যিকেইটা পুলি মানে তাত ৰুই দিয়া হৈছে তাতে বোলো পানী অলপ দি দিয়ক। সেই বুলি ক'লোঁ, মানুহজনে পানী অলপ দি দিছে। এইফালে ৰ'দটো বাৰু পৰে বাৰু দেই, একদম আগবেলা পূৰা ৰ'দ পৰে আমাৰ চোতালখনত। এতিয়া মানে অলপ মানে সেইফালে ৰ'দটো গৈছেগৈ আৰু মানে সেইডোখৰতে তথাপিতো ৰুই দিছে। পানী অলপ দি দিলে মানেকৈ বেলপুলিকেইটা হয়তো জীৱ মানে আৰু বহুত আছে পুলি বাৰু, সেইকেইটাও ৰুই দিব লাগিব। গোটেইকেইটা অলপ আঁতৰত আঁতৰত ৰুই পিনি অকণমান ঘৰৰ পৰা খালি অকণমান আঁতৰত ৰুইছে, যাতে মানুহৰ মানে ভৰি মানে গছক পৰিবলগীয়া নহয় ছাঁবিলাকত।